নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি তেল পিঠা ভিডিঅ' এটা লৈ আহিছোঁ। আজি তেল পিঠা মই কেনেকৈ বনালোঁ সকলোখিনি ভিডিঅ' যোগে আপোনালোকক দেখুৱাই যাম, আৰু আপোনালোকেও চাই পেলাই এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে। যদি ভাল হৈছে আপোনালোকে ধুনীয়াছে কমেণ্ট এটা দিব। আৰু মই কিনা পিঠাগুড়িয়ে কেনেকৈ বনাইছোঁ তেল পিঠা সকলো দেখুৱাই যাম। আৰু এনেধৰণে বনালে তেল পিঠাকেইটা একদম কোমল হয় আৰু কেৰাহীত দিয়াৰ লগে লগে ফুলি যায়। আহকচোন মই কি লৈছোঁ সকলোখিনি দেখুৱাই যাম। এইখিনি মই গুলি লৈছোঁ। মই 2 বাটি পিঠাগুড়ি দিছোঁ। তাৰপিছতে গুড়খিনি ধুনীয়াকৈ গলাই লৈছোঁ অলপমান গৰম পানী দি পেলাই। তাৰপিছত পিঠাগুড়ি আৰু গুড়ৰ পানীখিনিয়ে মই গোটেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। তাতে অকণমান মই খোৱা চৌদা দি দিছোঁ। আপোনালোকক পিঠাগুড়ি দিয়াখিনি মই নেদেখুৱালোঁ আৰু সকলোৱে জানেই গুলিব, সেইকাৰণে এতিয়া মই এইফালে কেৰাহী এখন বহাই দিলোঁ। তাতে মই মিঠাতেল দিলোঁ। মিঠাতেল দি পিঠাটো বনালে বহুত ধুনীয়া হয়, সেইকাৰণে মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। এইটো জোখত আপোনালোকে ৰাখিব। চাওকচোন মই দেখুৱাই দিছোঁ জোখটো কেনেধৰণে ৰাখিব। এয়া এটা মই কেৰাহীত দি দিছোঁ, আৰু যেতিয়ালৈকে ফুলি পেলাই ওপৰলৈ নুঠে তেতিয়ালৈকে আপোনালোকে উল্টাই নিদিব। এতিয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি পেলাই ওপৰলৈ উঠি আহিছে। এনেধৰণে যদি আপোনালোকে পিঠাটো বনাই বহুত ধুনীয়া হয়, আৰু লগে লগে ফুলি যায় আৰু খাবলৈও কোমল হয়, আৰু আপোনালোকে বহুত দিনলৈকে থৈ দিব পাৰে। এখন মোৰ ৰেডি হৈ গৈছে। আকৌ দ্বিতীয়টো বনাই পেলাই দেখুৱাইছোঁ। এয়া দেখিছেনে দিয়াৰ লগে লগে কেনেকৈ ধুনীয়াকৈ ফুলি পেলাই ওপৰলৈ উঠি আহিছে। এতিয়া মই হেতাখনে লাহে লাহে তেলটো পিঠাখনলৈ লাহে লাহে ছটিয়াই দিছোঁ। এতিয়া মই উল্টাই দিছোঁ। দেখিছেনে লগে লগে কি ধুনীয়াকৈ ফুলি গৈছে পিঠাখন। আৰু এনেধৰণে যদি আপোনালোকে বনাই পিঠাখন বহুতেই ধুনীয়া হয়। এয়া মই আৰু এটা হৈ গৈছে, এইটো নমাই পেলাই দেখুৱাই দিছোঁ। আৰু এখন মই দি দিছোঁ। এইখনো দেখিছেনে তেলটো লাহে লাহে মই দি দিছোঁ হেতাখনে। এইটো ফুলি গৈছে। এইটো উল্টাই দিছোঁ। কি ডাঙৰকৈ ফুলিছে দেখিছেনে। আপোনালোকে কিনা পিঠাগুড়ি নিদি পেলাই ঘৰতো পিঠাগুড়িখিনি খুন্দি ল'ব পাৰে। মোৰ টাইমটো কম আছিলে কাৰণে মই কিনা পিঠাগুড়িকে ব্যৱহাৰ কৰিলোঁ। আৰু এটা দি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ গোল হৈ পেলাই ফুলিছে কিমান। এনেধৰণে আপোনালোকে বনাই যাব সকলো পিঠা। ময়ো গোটেইকেইটা এনেধৰণে বনাই গৈছোঁ, আপোনালোককো ভিডিঅ' যোগে দেখুৱালোঁ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে দিয়াৰ লগে লগে ন'টিফিকেশ্যন পায় আৰু চাব পাৰে। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু লগতে এটা লাইক কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানে আছিলে। নেক্সট ভিডিঅ' কি লৈ আহিব পাৰোঁ তাকে দেখুৱাম। আজি এয়া দেখিছেনে মই এখন পিঠা আপোনালোকক ফালিও দেখুৱাই দিছোঁ কি ধুনীয়াকৈ ভিতৰটো সিজি গৈছিল। আজি ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।